দিছপুৰতে আছে ভূমি কেলেংকাৰীত অভিযুক্ত কিন্তু মুখ্যমন্ত্ৰীৰ মতে ভূমি এৰি পলাইছে মাটিৰ দালাল বহুত দালালেতো মাটি এৰি গুছিয়ে গ'ল অলৰেডি মাটিৰ দালালৰ বিৰুদ্ধে আকৌ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু ভূমি কেলেংকাৰীত অভিযুক্তক কেনেকৈ বিজেপিলৈ আদৰিছিল মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালক লৈ আকৌ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এটা সময়ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত পাইকাৰী হাৰত মাটিৰ দালাল আটক কৰি চমক দেখুওৱা চৰকাৰে পুনৰবাৰ মাটিৰ দালালৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান মাটিৰ দালালি সন্দৰ্ভত খুদ মুখ্যমন্ত্ৰীয়ে কৈছে মানুহে হেৰুৱা মাটি ঘূৰাই পাইছে মাটি এৰি পলাইছে দালাল গুৱাহাটীত বহুত মানুহে মাটি ঘূৰাই পাইছে আৰু এনেকুৱাও নহয় যে সকলো গ'লেই কিবা কাগজ নাথাকিলেও পাব কিন্তু বহুত দালালেতো মাটি এৰি গুছিয়ে গ'ল অলৰেডি সিমানেই নহয় মাটিৰ দালাল কংগ্ৰেছৰো হ'ব পাৰে অথবা বিজেপিৰো হ'ব পাৰে বুলি মন্তব্য কৰি কাকোৱে ৰেহাই নিদিয়াৰো ঘোষণা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰে ইয়াত বিজেপি কি আছে মাটি দালাল ই বিজেপি হ'ব পাৰে কংগ্ৰেছো হ'ব পাৰে চব আছে বিজেপি বুলি ক'লে চব কাম মাফ হৈ যাব নেকি এইটোতো নহয় মাটিৰ দালাল কংগ্ৰেছৰো হ'ব পাৰে বিজেপিৰো হ'ব পাৰে ৰেহাই দিয়া নহ'ব কাকোৱে কিন্তু প্ৰশ্ন উত্থাপন হ'ব যদি বিজেপিৰ কোনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে মাটিৰ দালালি অথবা কেলেংকাৰীৰ অভিযোগ উঠে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'বনে প্ৰথমে মন কৰক এইখন এজাহাৰলৈ ফটাশিল আমবাৰী থানাত দাখিল হোৱা এজাহাৰত ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ আদৰি অনা এজন নেতাৰ বিৰুদ্ধে বৰ্তমান বিজেপিৰ বিধায়ক হৈ থকা মন্ত্ৰীজনৰ নাম ফণী তালুকদাৰ বিজেপি বিধায়ক ফণী তালুকদাৰৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱা এই এজাহাৰখন দাখিল হৈছিল 2020 চনৰ 8 ফেব্ৰুৱাৰীত এজাহাৰখন দাখিল কৰিছিল উৎপল দাস নামৰ এজন ব্যক্তিয়ে এজাহাৰত দাখিল হোৱা অভিযোগ অনুসৰি বেলতলা মৌজাৰ দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেটাপাৰা লালমাটি সংযোগী পথৰ দুবিঘাকৈ চৰকাৰী অনুমোদিত মাটিৰ অবৈধ হস্তান্তৰত জড়িত ফণী তালুকদাৰ 2003 চনত এই এছবি ডেভেলপাৰ্ছৰ হৈ এই ভূমিখিনি নামজাৰি কৰা হৈছিল সঞ্জীৱ কলিতা নিতু ৰাভা ব্ৰণলামা আৰু সত্যেন বৰঠাকুৰৰ নামত চৰকাৰী অনুমোদিত ভূমি নীতি অনুসৰি অনুমোদনৰ 10 বছৰৰ ভিতৰত হস্তান্তৰ হ'ব নোৱাৰে কিন্তু আশ্চৰ্যজনকভাৱে 2006 চনত সেই ভূমিখিনি নামজাৰি হয় ফণী তালুকদাৰ আৰু ৰাম অৱতাৰ আগৰৱালাৰ নামত য'ত ফণী তালুকদাৰৰ নাম উল্লেখ কৰা হয় এছএছবি ডেভেলপাৰ্ছৰ এক্সিকিউটিভ ডাইৰেক্টৰ হিচাপে লক্ষণীয়ভাৱে ইয়াৰ 4 বছৰৰ পাছত একেখিনি মাটি হস্তান্তৰ হয় কৈলাশ লোহিয়ালৈ নীতি অনুসৰি চৰকাৰী অনুমোদিত ভূমি অনুমোদনৰ 10 বছৰৰ ভিতৰত হস্তান্তৰ কৰিব নোৱাৰি কিন্তু বেলতলাৰ এই উল্লেখিত চৰকাৰী অনুমোদিত দুবিঘা ভূমি 10 বছৰ নহওঁতেই হস্তান্তৰ হয় 3বাৰ পৰ্যন্ত য'ত নাম সাঙুৰ খাই আছে বৰ্তমানৰ বিজেপি বিধায়ক ফণী তালুকদাৰৰ ভূমি কেলেংকাৰীত ফণী তালুকদাৰৰ নাম জড়িত হোৱাৰ ঘটনা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বে ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰা হৈছিল সোণাপুৰ আৰক্ষী থানাত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত 2011 চনত এই গোচৰ ৰুজু কৰিছিল সোণাপুৰৰ চক্ৰ বিষয়াই সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টেপেচিয়াত চৰকাৰী মাটি দখল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ফণী তালুকদাৰক ভাৰতীয় দণ্ডবিধিৰ ধাৰা 447, 427, 379 আৰু হিল লেণ্ড এক্ট ইকলজিকেল ছাইট প্ৰটেকশ্যন এক্টৰ ধাৰা 19ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল ফণী তালুকদাৰক মাটিৰ দালালক এৰি নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কংগ্ৰেছৰে হওক অথবা বিজেপিৰে হওক দালালেই তেন্তে ফণী তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট